জীৱনৰ আচল মজা তেতিয়াই লাগে যেতিয়া শত্ৰুৱে আপোনাৰ লগত হাত মিলাবলৈ উত্তাৱল হৈ থাকে। ময়ো তোমাৰ দৰে হ'ব নোৱাৰো আৰু তুমিও মোৰ দৰে হ'ব নোৱাৰা। সেয়ে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। খঙত শব্দ প্ৰয়োগ এনেদৰে কৰিবা যাতে যেতিয়া খংটো কমে তেতিয়া নিজৰ দৃষ্টিত নিজে লজ্জিত হ'বলগীয়া নহয়। বৃদ্ধ লোকে যেতিয়া হাঁহে তেওঁলোকৰ হাঁহি ঠিক নিষ্পাপ শিশুৰ দৰে হয় আৰু যেতিয়া কান্দে তেতিয়া এনে লাগে যেন পৃথিৱীৰ আন মানুহৰ দুখ বেদনাতকৈ বহুত বেছি যন্ত্ৰণাময়। আশা আৰু বিশ্বাসত কেতিয়াও ভুল নাথাকে। এয়া নিৰ্ভৰ কৰে আমাৰ ওপৰত। আমি কাৰ পৰা আশা কৰিছোঁ আৰু কাক বিশ্বাস কৰিছোঁ। চিৰস্থায়ী কি জানেনে? আপোনাৰ সুন্দৰ ব্যৱহাৰ আৰু মানৱতা গুণ, যি আপোনাৰ মৃত্যুৰ পিছতো সকলোৰে স্মৃতিৰ হৈ ৰৈ যায়। ভৰিত লগা উজুতিয়ে ভালদৰে খোজ কাঢ়িব শিকায় আৰু মনত পোৱা দুখ কষ্টই নিজকে চিনি পাবলৈ শিকায়। কাৰোবাক ইমানো আঘাত নকৰিব যিখিনি আঘাত কৰিলে নিজৰ ভুল জনাৰ পাছত উভতি অহাৰ ৰাস্তাটো বন্ধ হৈ যায়। সুখ আপুনি আনৰ পৰা বিচাৰি আছে, সেয়ে বিনিময়ত কেৱল দুখহে পাইছে। এবাৰ নিজৰ মনটো স্থিৰ কৰি নিজৰ অনুভৱৰ সৈতে ভাল পাই চাওকচোন। এবাৰ নিজৰ কৰ্মৰ সৈতে বন্ধুত্ব কৰি চাওকচোন। দেখিব সুখ নিজৰ মাজতে বিৰাজমান। সময় সলনি হোৱাটো স্বাভাৱিক, কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো সলনি হৈ যায়। ভুল সেইটোকেহে কয় যিয়ে পৰিস্থিতিৰ পৰা একো শিক্ষা নলয়। বহুত কষ্ট হয় তেতিয়া যেতিয়া আপোন মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে। কষ্ট পালেও যিসকলে চুপচাপ থাকে সিহঁতৰ যন্ত্ৰণা অধিক। সকলো কথাই বুজিবলৈ সময় লাগে, কিন্তু ভুল বুজিবলৈ বেছি সময় নালাগে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানলৈ। যদি আপোনালোকে চেনেলত নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি ল'ব।